সৰুতে যে আমি সেই আলাউদ্দিনৰ সাধুটো পঢ়িছিলোঁ, এটা যে ডাঙৰ জিন বাহিৰলৈ ওলাই আহি সকলো প্ৰশ্নৰ উত্তৰ দিছিল। এটা সময় আছিল যেতিয়া এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ বহুতো কিতাপ পঢ়িবলগীয়া হৈছিল, কিন্তু আজি আৰু সেই দিন নাই। আজি আপোনাৰ প্ৰশ্ন আৰু উত্তৰৰ মাজৰ দূৰত্ব মাথো এটা ক্লিক। হয়, মই কৈ আছোঁ পৃথিৱীৰ সকলোতকৈ ডাঙৰ চাৰ্চ ইঞ্জিন গুগলৰ কথা। আপুনি ব্যৱহাৰ কৰি থকা ফোনটোত গুগলে জানে আপুনি তাত কি কৰি আছে, কোনটো সময়ত আপুনি কি চাইছে, কি ভিডিঅ' চাইছে, কি ৱেবছাইট খুলিছে, আপুনি আপোনাৰ ফোনটোত কি এপ ব্যৱহাৰ কৰিছে, প্ৰতিটো কথা গুগলে জানে। আপোনাৰ এই এক্টিভিটিসমূহ চাবলৈ আপুনি myactivity.google.com-ত ক্লিক কৰি চাব পাৰে। তাত আপুনি কৰা এক্টিভিটিসমূহ প্ৰতিটো এক্টিভিটি দেখিবলৈ পাব। কোন দিনাখন কোন সময়ত আপুনি কি এক্টিভিটি কৰিছে গুগলে আপোনাৰ প্ৰতিটো কথা ৰেকৰ্ড কৰি আছে বা প্ৰতিটো কথা মনিটৰ কৰি আছে। গতিকে গুগল যথেষ্ট শাৰ্প আৰু যথেষ্ট ইণ্টেলিজেণ্ট। আপুনি কেতিয়া শুই উঠে, কেতিয়া অফিচলৈ যায়, কি কৰে কি নকৰে, প্ৰতিটো কথা গুগলত ৰেকৰ্ড হৈ থাকে, মনিটৰ হৈ থাকে। আপুনি চাবচোন, আপুনি যেতিয়া কিবা এটা আইটেম ফ্লিপকাৰ্টতে হওক বা এমেজনতে হওক আপুনি যেতিয়া তাক চাৰ্চ কৰে, তেতিয়া আপোনাৰ সেই বস্তুটোৰ ৰিলেটেড সকলোবিলাক বস্তু আপোনাৰ একাউণ্টবিলাকত আহিবলৈ ধৰিব। ফেচবুক একাউণ্টে হওক, ইনষ্টাগ্ৰাম একাউণ্টে হওক, আপোনাৰ ইমেইলতে হওক, এই সকলোবিলাকতে আপোনাৰ আহিবলৈ ধৰিব। ইয়াৰ অৰ্থ কি? গুগলে আপোনাৰ প্ৰতিটো কথা মনিটৰ কৰি আছে, সেইকাৰণে আপোনাৰ একাউণ্টলৈ সেই বস্তুবিলাক আহিছে। কিন্তু গুগলে আপুনি নজনাকৈ আপোনাৰ সেই এক্টিভিটিবিলাকো মনিটৰ কৰি আছে, যিবিলাক আপুনি গমেই নাপায়। কোৱা হয় কিছুমান বস্তু গুগলত কেতিয়াও চাৰ্চ কৰিব নালাগে। আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম গুগলত চাৰ্চ কৰিব নলগীয়া 5টা বস্তুৰ বিষয়ে। তেতিয়াহ'লে আহকচোন আমি এটা এটাকৈ প্ৰতিটো দিশ আলোচনা কৰোঁ। গুগলত যিবিলাক বস্তু চাৰ্চ কৰিব নালাগে তাৰ ভিতৰত সৰ্বপ্ৰথম আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে টেৰৰিজিম। হয়, টেৰৰিজিম ৰিলেটেড কিৱৰ্ডছবিলাক আপুনি কেতিয়াও গুগলত চাৰ্চ নকৰিব। যেনে হাউ টু মেক এ বম, হাউ টু মেক এ গান, হাউ টু ছাপ্লাই এ গান ইত্যাদি ইত্যাদি। আজি ভাৰতবৰ্ষখন আতংকবাদে ভৰি পৰিছে। পৃথিৱীৰ প্ৰায়বিলাক দেশে চেষ্টা কৰিছে কেনেকৈ আতংকবাদক নাইকিয়া কৰিব পাৰি। আমাৰ ভাৰতবৰ্ষও তাৰ ভিতৰত অন্যতম। পৃথিৱীৰ প্ৰায়বিলাক দেশে লগ লাগি কিছুমান কিৱৰ্ড তৈয়াৰ কৰিছে। এই কিৱৰ্ডবিলাক আপুনি যদি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে আপুনি 100% নিশ্চিত থাকক যে আপুনি সুৰক্ষা এজেঞ্চিৰ নজৰত আছে আৰু আপুনি যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে। আতংকবাদ ভাৰতবৰ্ষৰে নহয়, পৃথিৱীৰ এটা বহুত ডাঙৰ সমস্যা। আৰু এনেকুৱা এটা পৰিৱেশত যদি আপুনি গুগলত বম বিষয়ে, গানৰ বিষয়ে আপুনি যদি চাৰ্চ কৰে তেতিয়াহ'লে নিশ্চয়কৈ আপুনি সুৰক্ষা এজেঞ্চিৰ নজৰত থকাটো স্বাভাৱিক। গতিকে গুগলত কেতিয়াও এনেধৰণৰ কিৱৰ্ড বম, গান ইত্যাদি ধৰণৰ কিৱৰ্ড আপুনি গুগলত কেতিয়াও চাৰ্চ নকৰিব। এইবিলাক চাৰ্চ কৰিলে আপুনি বিপদত পৰিব পাৰে। দ্বিতীয়তে যিটো কথা গুগলত কেতিয়াও চাৰ্চ কৰিব নালাগে সেইটো হৈছে আপোনাৰ নাম, এড্ৰেছ, ইমেইল আইডি, ফোন নং ইত্যাদি। কিছুমান মানুহৰ বহুত কিউৰিয়চিটি থাকে যে মোৰ ফোন নম্বৰটো, মোৰ ইমেইল আইডিটো গুগলত চাৰ্চ কৰিলে কিবা ওলায়, কিবা ৰিজাল্ট আহে। ৰিজাল্ট কিবা আহক বা নাহক, কিন্তু এটা কথা থিৰাং যে আপোনাৰ সকলো ইনফৰমেশ্যন গুগলৰ ওচৰত ছেভ হৈ গ'ল। এটা সময় আছিল যেতিয়া সেইটোক ইনফৰমেশ্যন টেকন'লজি বুলি কোৱা হৈছিল। যাৰ ওচৰত ইনফৰমেশ্যন আছে সেই সকলোতকৈ ডাঙৰ। কিন্তু এতিয়াৰ যুগটো হৈছে DT মানে ডাটা টেকন'লজি। যাৰ ওচৰত ডাটা আছে সেইটো কোম্পানী সকলোতকৈ ধুৰন্ধৰ কোম্পানী। গতিকে আপোনালোকলৈ মোৰ পৰামৰ্শ, আপুনি কেতিয়াও আপোনাৰ নিজৰ নাম, ঠিকনা, ইমেইল, ফোন নম্বৰ ইত্যাদি দি গুগলত চাৰ্চ নকৰিব। ইয়াৰ ফলত আপোনাৰ সকলো ইনফৰমেশ্যন গুগলৰ ওচৰত ছেভ হৈ যাব আৰু আপোনাৰ এই ইনফৰমেশ্যন কেতিয়াবা বেয়া কামতো ব্যৱহাৰ হ'ব পাৰে। গতিকে নিজৰ ইমেইল আইডি, নিজৰ নাম, এড্ৰেছ কেতিয়াও গুগলত চাৰ্চ কৰিব নালাগে। ইয়াৰ পিছতে 3 নম্বৰতে যিটো কথা আপুনি গুগলত কেতিয়াও চাৰ্চ কৰিব নালাগে সেইটো হৈছে এবৰ্চন। হয়, এবৰ্চন ৰিলেটেড কিৱৰ্ড আপুনি কেতিয়াও গুগলত চাৰ্চ কৰিব নালাগে। যেনে হাউ টু এবৰ্ট এ চাইল্ড। চৰকাৰে চেষ্টা কৰি আছে যে কন্যা ভ্ৰূণ হত্যা সম্পূৰ্ণৰূপে বন্ধ হওক, আমাৰ দেশত পুৰুষ ৰেচিঅ' আৰু ফিমেল ৰেচিঅ' সম্পূৰ্ণ সমান হওক। কিন্তু এনে সময়ত যদি আপুনি গুগলত চাৰ্চ কৰে হাউ টু এবৰ্ট এ চাইল্ড তেতিয়া আপুনি নিশ্চয় বিপদত পৰিব। গতিকে
এবৰ্চন ৰিলেটেড কিৱৰ্ড আপুনি কেতিয়াও গুগলত সাৰ্চ নকৰিব যদি আপোনাৰ এবৰ্চন ৰিলেটেড কিবা সমস্যা আছে তেতিয়াহ'লে আপুনি ডক্টৰৰ ওচৰলৈ যাওক মেডিকেল ষ্টেণ্ডাৰ্ডৰ সৈতে লিগেলি আপুনি আপোনাৰ এই সমস্যাটো সমাধান কৰক কিন্তু গুগলত ইয়াৰ বিষয়ে সাৰ্চ কৰি কেতিয়াও আপুনি নিজৰ বিপদ নিজেই চপাই নল'ব 4 নম্বৰে যেটো কথা আপুনি গুগলত কেতিয়াও সাৰ্চ কৰিব নালাগে হেতু হৈছে চাইল্ড পৰ্ন হয় চাইল্ড পৰ্ন এক সামাজিক ব্যাধি ৰিসেন্টলি চৰকাৰে পৰ্ন ৰিলেটেড সকলোবিলাক ওয়েবসাইট বন্ধ কৰি দিছে কিন্তু কিছুমানৰ কিউৰিঅসিটিৰ কাৰণে হওক বা অভ্যাসবশতই হওক তেওঁলোকে চাইল্ড পৰ্ন ৰিলেটেড কিছুমান কিৱৰ্ড গুগলত সাৰ্চ কৰে এটো এটা অপৰাধৰ শাৰীত পৰে আৰু আপুনি যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে গতিকে আপুনি চাইল্ড পৰ্ন ৰিলেটেড কোনো ধৰণৰ কিৱৰ্ড গুগলত কেতিয়াও সাৰ্চ নকৰিব আৰু নিজকে ইয়াৰ পৰা বচাই ৰাখক আমাৰ সমাজত চাইল্ড কিডনেপিং চাইল্ড এবিউজ এনে ধৰণৰ যিবিলাক সমস্যাৰ সৃষ্টি হৈছে এই সকলোবিলাক সমস্যা এই চাইল্ড পৰ্ন ওয়েবসাইট বিলাকৰ প্ৰায় বেছিভাগ হৈছে গতিকে চাইল্ড পৰ্ন ওয়েবসাইট বা চাইল্ড পৰ্ন ৰিলেটেড কোনো ধৰণৰ কিৱৰ্ড আপুনি গুগলত কেতিয়াও সাৰ্চ নকৰিব 5 নম্বৰতে আপুনি গুগলত কেতিয়াও সাৰ্চ কৰিব নলগীয়া এটা কথা হ'ল হেতু হৈছে ড্ৰাগছ হয় ড্ৰাগছ ৰিলেটেড যিকোনো ধৰণৰ কিৱৰ্ড আপুনি গুগলত কেতিয়াও সাৰ্চ নকৰিব যেনে ড্ৰাগছ কোড পায় ড্ৰাগছ কোড বেচে ভাং কোড পায় কোড বেচে ইয়াৰ দাম কিমান ইত্যাদি ইত্যাদি এইবিলাক কথা গুগলত মনিটৰ হৈ থাকে আৰু এনে ধৰণৰ ড্ৰাগছ ৰিলেটেড কিৱৰ্ড আপুনি যদি গুগলত সাৰ্চ কৰে আপুনি যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে বা আপুনি যথেষ্ট সমস্যাত পৰিব পাৰে গতিকে ড্ৰাগছ ৰিলেটেড কোনো ধৰণৰ কিৱৰ্ড আপুনি কেতিয়াও গুগলত সাৰ্চ নকৰিব গতিকে আমি আজি এই ভিডিঅ'টোত শিকিলো গুগলত কি কথা কেতিয়াও আমি সাৰ্চ কৰিব নালাগে যিবিলাক কথাই আমাক বিপদত পেলাব পাৰে আশা কৰিছো ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ